আপোনালোক আজি আহিছোঁ চামতাৰ ওচৰতে মানে নলবাৰী জিলাত এখন সুন্দৰ পাৰ্কলৈ। পাৰ্কখনত এনেই আপুনি গছৰ তৰ বুলি কয় ভকত মহাজনৰ পুখুৰী, মানে প্ৰাক্তন মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী কংগ্ৰেছৰ যি আছিলে ভূমিধৰ বৰ্মন, ডক্টৰ ভূমিধৰ বৰ্মন, তেখেতৰ দেউতাকৰ মানে কি ইয়াতে স্বৰ্গবাসীহঁতে ইয়াতে মানে আন্তঃক্ৰিয়া সম্পূৰ্ণ কৰিছিল, দাহ সংস্কাৰ ইয়াত কৰিছিল। মানে এইখন পাৰ্ক আছে, আহক আপোনালোকক দেখুওৱা পাৰ্কখন কেনেকুৱা লাগে। বন্ধু ভকত মহাজনৰ পুখুৰী, এয়া চাওক সুন্দৰ পুখুৰী এইটো আছে। কি কৈছে? জোতা এয়া চাওক বন্ধুসকল, সম্পূৰ্ণ বহুত ডাঙৰ পুখুৰী হয় ভকত মহাজনৰ পুখুৰী। বন্ধুসকল চাওক, দেখিছে সুন্দৰ হয় পুখুৰীটো। ইয়াত মানে কাছু আছে, পুখুৰীটোত মাছ আছে। আহক আৰু বেলেগ ঠাই আছে, তাতো যাওঁ আমি। ভকত মহাজনৰ পুখুৰী, এই চম্পা ফুল আছে, বাৰে বৰণীয়া ফুল আছে, সুন্দৰ। ইয়াত মানে বহুদিন আগতে বন্ধুসকল আপোনালোকক জনা যে বৰষা ৰাণী, অসমীয়া চিনেমাৰ অভিনেত্ৰী বৰষা ৰাণী, আকাশদ্বীপ, গায়ত্ৰী মহন্ত, মানস ৰবীন শ্বুটিং কৰিব আহিছিল। তেতিয়া অকণমান ভাল ফুলো আছিল। এতিয়া অকণমান জনপ্ৰিয়তাটো কমিছে পাৰ্কখনৰ। হয়, আপোনালোকে বন্ধুসকল আহে যদি আহিব পাৰে। মুকালমা ৰামপুৰৰ এনেকৈ শ্বৰ্টকাট ৰাস্তা আছে, আৰু সৰ্থেবাৰী দি আহিলে শ্বৰ্টকাট ৰাস্তা আছে। ভকত মহাজনৰ পুখুৰী বুলি ক'লে আপোনাক দেখুৱাই দিব। এয়া চাওক বন্ধুসকল, সুন্দৰ পুখুৰী আছে, সুন্দৰ পাৰ্ক। এয়া চাওক, এইটো হৈছে স্বৰ্গীয় ভূমিধৰ বৰ্মন, তেখেতৰ প্ৰতিমূৰ্তি ইয়াত আছে। 12 অক্টোবৰ 18 এপ্ৰিল 2021 চনত মৃত্যুবৰণ কৰিছে ভূমি বৰ্মনে, আৰু তেখেতে জন্ম পাইছে 12 অক্টোবৰ 1931 চনত জন্মগ্ৰহণ কৰিছিল, প্ৰায় ব্ৰিটিছ কালত। এখেতে হ'ল ভূমিধৰ বৰ্মন, মানে ভূমিধৰ বৰ্মনৰ এইটো প্ৰতিকৃতি আছে, আৰু এখেতৰ দেউতাকৰ নামত এই পাৰ্কখন বনাইছে। আৰু এইটো পাছফালে আছে ভকত মহাজন, মানে ভূমিধৰ বৰ্মনৰ মাতৃ আৰু পিতৃৰ প্ৰতিমূৰ্তি আছে। বন্ধুসকল ভকত মহাজনৰ উদ্যানখন খুব সুন্দৰ আছে, আৰু চাৰিওফালে অৰণ্য আছে, পুখুৰী আছে। এফালৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, অষ্ট্ৰেলিয়ান পাইন আছে। ভিতৰত এতিয়া প্ৰৱেশ নিষেধ কৰি থৈ দিছে এইখন উদ্যানখনত। সেইটো ভকত মহাজনৰ মূৰ্তি আছে। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আমি বিদায় মাগিলোঁ। ৰাতিকৰো অসহ্য লাগিছে, ৰ'দ দিছে, বহুত গৰম। আজিলৈ বিদায় মাগিলোঁ। পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক কেতিয়াবা লৈ যাম। আজি মোৰ যাত্ৰা ইয়াতে সমাপ্ত কৰিছোঁ। এইখন আছে বেলচৰত, মানে চামতাৰ ওচৰতে ভকতৰাম পাৰ্ক, ভকতৰ পুখুৰী বুলি জনাজাত ভকতৰাম পাৰ্ক। আপোনালোকে যদি গুৱাহাটীবাসী আহিব বিচাৰে, যদি ইয়াত আলহী অতিথি আছে, কেতিয়াবা আহিব বিচাৰে, আহিব পাৰিব। ভকত মহাজনৰ পুখুৰী কোনটো ক'লে দেখুৱাই দিব, আপোনালোকে আহিব পাৰে। তেতিয়াহ'লে আজিলৈ বিদায় মাগিলোঁ, ধন্যবাদ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।